নমস্কাৰ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই মিঠু বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ক্লাছটো হ'ব বিশেষকৈ ল্যাঙ্গুৱেজ 2 যি আমি ইংলিছ ল্যাঙ্গুৱেজ লওঁ সেইটো সাবজেক্টৰ পৰা আজি বিশেষকৈ আলোচনা কৰিম যে ল্যাঙ্গুৱেজ 2 যিটো ইংৰাজী ভাষা আমি টপিক লওঁ তাৰ পৰা 30 কোৱেশ্চনছ আহে আৰু তাৰে 15 কোৱেশ্চনছ আমাৰ দুটা আনসিন প্যাসেজ আহে তাৰ অলপমান কোৱেশ্চন দিয়া থাকে সেইখিনি পেছেজ দুটা পাৰ কৰিব লাগে আৰু অলপমান গ্ৰামাৰৰ কোৱেশ্চন আহে মানে এই পেছেজ দুটা পাই আহে আৰু পেছেজ দুটাতে থাকে আৰু তেনেকুৱা তাৰ পাছত যেটা আমাৰ সেকশন 2 আহে যে পেডাগজি অফ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট অফ 15 কোৱেশ্চনছ আহে 15টা কোৱেশ্চন আহে সেইখিনি ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সিলেবাসটো একেই হয় ইয়াতে খালি আমাৰ যিখন আসামিজ পেপাৰখন আসামিজত আহে আৰু ইয়াত ইংলিছত আহে ডিফাৰেন্স মানে বাকি যিখিনি আমাৰ কনসেপ্ট সেইখিনি একেই হয় বিকজ ল্যাঙ্গুৱেজে হয় দুইটা যেটো সেইকাৰণে ইয়াৰে আমি আজি বিশেষকৈ পঢ়িম মানে আলোচনা কৰিম লাৰ্নিং এণ্ড একুইজিশন ওকে এইটো টপিক মই আসামিজত যিখন আমাৰ ল্যাঙ্গুৱেজ পেপাৰ 1 অসমীয়া ভাষা তাতো ডিসকাস কৰিলো অলৰেডি তাৰপিছ যিখন আমাৰ ল্যাঙ্গুৱেজ 2 পেপাৰ ইংৰাজী ভাষা তাতো মই ফাৰ্স্ট টপিকটো আজি ডিসকাস কৰিম গতিকে বলক পলম নকৰি আমাৰ ভিডিওটো আজি আৰম্ভ কৰোঁ এটা হল আজি আমাৰ টপিকটো হৈছে যে ল্যাঙ্গুৱেজ একুইজিশন এণ্ড ল্যাঙ্গুৱেজ লাৰ্নিং যদি মই অসমীয়াত কওঁ যে ভাষা আহৰণ আৰু ভাষা শিকন আহৰণ মানে হৈছে যেটো আমি স্বাভাৱিকভাৱে আহৰণ কৰোঁ আৰু শিকা হৈছে যেটো আমি নীতি নিয়ম মালি ভাষা এটা শিকো এটা ফাৰ্স্ট টপিকটো হৈছে মিনিং অফ ল্যাঙ্গুৱেজ একুইজিশন যে ভাষা আহৰণৰ অৰ্থটো আসলতে কি হয় যে ল্যাঙ্গুৱেজ একুইজিশন ইজ দ্য ন্যাচাৰাল and unconscious process of gaining the ability to understand and produce language. It usually happens in early childhood without formal teaching. The child picks up language from the environment by listening and imitating. মানে হেতে কৈছে যে ল্যাঙ্গুৱেজ একুইজিশন হৈছে এটা ন্যাচাৰাল প্ৰসেস স্বাভাৱিকভাৱে এটি শিশুৱে যেটো পৰিবেশত ডাঙৰ দীঘল হ'ব সেই পৰিবেশত যেটো ভাষা চলি থাকিব সেই ভাষাটোৱে কি কৰিব স্বাভাৱিকভাৱে ন্যাচাৰালি এটো বস্তু আহৰণ কৰিব ওকে ইয়াত কোনো গ্ৰামাৰৰ ৰুলছ ফলো কৰা নহয় ই জন্মগতভাৱে জন্ম হোৱাৰ পাছতেই মানে যেটো পৰিবেশত ডাঙৰ হ'ব সেইটো পৰিবেশৰ ভাষাটো মাতৃভাষা হিচাপে এটো আয়ত্ত কৰি ল'ব ওকে এতিয়া আমি কি ফিচাৰ্স বুলি কোৱা লাগে এটো হৈছে এটা আনকনসিয়াস প্ৰসেস দ্য চাইল্ড ইজ নট এৱেৰ দ্য দে আৰ লাৰ্নিং ইয়াতে মানে শিশুৱে যে ভাষাটো শিকিছে হেতু মানে তেওঁ আনকনসিয়াস ভাৱে অসচেতন ভাৱে কি কৰে মাতৃভাষাটো কি কৰি লয় আয়ত্ত কৰি লয় বা আহৰণ কৰি লয় ইয়াত কোনো গ্ৰামাৰৰ ৰুলছ ফলো কৰা নহয় ওকে বিকজ এটো বস্তু আহৰণ কৰা পিতৃ-মাতৃ মাজত যেটো শিশুটি ডাঙৰ হ'ব পিতৃ-মাতৃয়ে যেনেকুৱা ধৰণৰ যি ভাষাত কথা পাতিব সেই ভাষাটোৱে কি কৰিব শিশুসকলে আয়ত্ত কৰি ল'ব ইয়াত কোনো গ্ৰামাৰ ৰুল ফলো কৰা নহয় happens in natural situations home playground এতিয়া এটি শিশু যেটো ঘৰত পৰিয়ালৰ মাজত পিতৃ-মাতৃ মাজত ডাঙৰ দীঘল হ'ব তে পিতৃ-মাতৃ ভাষাটো আয়ত্ত কৰিব বা খেলা-ধূলা যেটো পৰিবেশত কৰিব সেই খেলা-ধূলাৰ মাজেৰে কি হ'ব মাতৃভাষাটো শিশুটিয়ে আয়ত্ত কৰি ল'ব ফোকাস অন ইজ অন কমিউনিকেশন নট গ্ৰামাৰ ৰুলছ ইয়াতে গ্ৰামাৰ ৰুলছ কেতিয়াও ফলো কৰা নহয় ই জাস্ট কেৱল কি কৰিব কাৰণে জাস্ট কমিউনিকেশন কৰিব কাৰণে বা যোগাযোগ স্থাপন কৰিব কাৰণে ইজনে আনজনৰ লগত ওকে ইনভলভস দ্য মাদাৰ টাং L1 or first language এতিয়া এই ক্ষেত্ৰত যেটো ভাষা আহৰণ হয় ন এই ভাষা আহৰণটোক আমি ফাৰ্স্ট ল্যাঙ্গুৱেজ বুলি কওঁ আমাৰ মাতৃভাষা প্ৰত্যেকটো শিশুৱে যেটো পৰিবেশত ডাঙৰ হ'ব সেই পৰিবেশত যেটো ভাষা চলি থাকিব সেইটো ভাষাই আহৰণ কৰি ল'ব আৰু তাক আমি ফাৰ্স্ট ল্যাঙ্গুৱেজ বুলি কম মাতৃভাষা বুলি কম আৰু তাৰ পাছত মাতৃভাষা আয়ত্ত কৰাৰ পাছত শিশুটিয়ে যেনেকুৱা ধৰণৰ মানে ভাষাই শিকিব হেতু হৈছে সেকেন্ড ল্যাঙ্গুৱেজ ওকে এতিয়া আমাৰ এটি শিশু যদি অসমত জন্মগ্ৰহণ কৰে তেলে অসমীয়া হ'ব শিশুটি কি মাতৃভাষা আৰু তাৰ বাহিৰে তেওঁ ইংৰাজী শিকিছে হিন্দী শিকিছে বেংগলী যি ল্যাঙ্গুৱেজ নহওক এয়া হ'ল তেওঁৰ কি হ'ব দ্বিতীয় ভাষা বা সেকেন্ড ল্যাঙ্গুৱেজ আকৌ যদি কওঁ তেওঁ যদি এটা বেংগলী পৰিবেশত ডাঙৰ দীঘল হয় তেলে বেংগলীটো তেওঁৰ মাতৃভাষা আৰু তাৰ বাহিৰে বাকিখিনি ল্যাঙ্গুৱেজ কি হ'ব তেওঁৰ কাৰণে সেকেন্ড ল্যাঙ্গুৱেজ অৰ্থাৎ দ্বিতীয় ভাষা ওকে এতিয়া উদাহৰণস্বৰূপে এটা মই লৈছো a child of 2 years says mommy give
water without knowing grammar. The child has acquired the structure of listening to parents. এতিয়া এটি 2 বছৰীয়া শিশুৱে যদি মাকক কয় পানী গ্লাছ দিয়া, মামা গিভ মি ৱাটাৰ, তেতিয়া মানে সেই যে কৈছে বাক্যশাৰী তাত কোনো ৰুল বা গ্ৰামাৰ ৰুলছ তেওঁ নাজানে। জাষ্ট কিয় কৈছে যে এইটো বস্তু জাষ্ট তেওঁ শুনিছে, আনক শুনি 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 কি কৰিছে সেই ভাষাটো আয়ত্ত কৰিছে। অ'কে, নেক্সট আমাৰ আমি শিকিব লাগিব যে মিনিং অফ লেংগুৱেজ লাৰ্ণিং। এতিয়া যে ভাষা শিকন আচলতে কি হয়, লেংগুৱেজ লাৰ্ণিং ইজ দ্য কনচিয়াছ প্ৰচেছ অফ ষ্টাডিং এ লেংগুৱেজ, usually in a classroom setting. It involves instruction, rules of grammar, vocabulary list, and practice exercises. The learner makes a conscious effort to understand and use the language correctly. ইয়াতে মানে কি কৈছে যে লেংগুৱেজ লাৰ্ণিং হৈছে এইটো এটা প্ৰক্ৰিয়া, এটা কনচিয়াছ প্ৰক্ৰিয়া, মানে সচেতন হৈ পেলাই এটি শিশুৱে এনেকুৱা এটা পৰিৱেশত, মানে ক্লাছৰুমৰ এটা পৰিৱেশত কি কৰে, শিশুটিয়ে গ্ৰামাৰৰ ৰুলছ ফ'ল' কৰিব প্ৰথমতে, তাৰপিছত ভকেবুলাৰী তেওঁ ৱৰ্ড ষ্টক কৰিব, প্ৰেক্টিছ কৰিব, এক্সাৰচাইজ কৰি কৰি কি কৰিব, ভাষা এটি শিকিব। সেইটোৱে তাকে কোৱা হয় যে ভাষা শিকন, অৰ্থাৎ লেংগুৱেজ লাৰ্ণিং। অ'কে, দ্য লাৰ্ণাৰ মেক এ কনচিয়াছ এফৰ্ট, এটা কনচিয়াছ সচেতনভাৱে তেওঁ চেষ্টা চলাব ভাষাটো শিকিবৰ কাৰণে, গ্ৰামাৰ ৰুলছ ফ'ল' কৰি তেওঁ ৱৰ্ড ষ্টক কৰি কৰি তেওঁ কি কৰিব, ভাষা এটা শিকিবলৈ যাব। অ'কে, এতিয়া কি ফিচাৰ্ছ যদি আমি চাবলৈ যাওঁ কি হ'ব যে কনচিয়াছ এণ্ড ডেলিভাৰেট প্ৰচেছ, এতিয়া ইচ্ছাকৃতভাৱে শিকিবলৈ যাব, তেওঁ এটা কনচিয়াছ, তেওঁ সচেতনভাৱে কি কৰিব, ভাষাটো শিকিব। ইয়াতে গ্ৰামাৰ ৰুলছ ফ'ল' কৰা হয়। মানে usually takes place in formal setting, school, coaching, language classes. ইয়াতে লেংগুৱেজ ক'ত শিকিব শিশুটিয়ে, হয় বিদ্যালয়ত শিকিব, নহ'লে কোচিং চেণ্টাৰ নাইবা লেংগুৱেজবিলাক লেব আছে তাত গৈ পেলাই কি কৰিব পাৰিব, এটি ভাষা শিকিব পাৰিব, যিহেতু ইয়াত শিকাৰ কথা আছে, হয় নে নহয়। ইনভলভছ ৰুলছ, গ্ৰামাৰ এণ্ড কাৰেকশ্যন। ইয়াতে যেতিয়া শিকিবলৈ যাব কিছুমান ভুল হ'ব, এই ভুলটো কি কৰিব লাগিব, কাৰেক্ট কৰিব লাগিব। অ'কে, আৰু তাৰপাছতে ইয়াতে গ্ৰামাৰ ৰুলছ শিকিব লাগিব, কেনেকুৱা ধৰণৰ গ্ৰামাৰ, টেন্সৰ ৰুল আহি যায়, বা পাষ্ট টেন্সত কি ক'ব, প্ৰেজেণ্ট টেন্সত কি ক'ব, ফিউচাৰ টেন্সত, এই গোটেইখিনি কথা কি কৰিব লাগিব, যেতিয়া ভাষা এটা শিকিবলৈ যাব তেতিয়া মানে এই গোটেইখিনি কথাই শিকিব লাগিব। অফেন ডিলছ উইথ এ ছেকেণ্ড লেংগুৱেজ অৰ ফৰেন লেংগুৱেজ, ইয়াক কি বুলি কোৱা হয়, দ্বিতীয় ভাষা বুলি কোৱা হয়। ফাৰ্ষ্ট লেংগুৱেজটো সদায় কি হ'ব, মানুহৰ মাতৃভাষাটো, আৰু দ্বিতীয় লেংগুৱেজ আমি বেলেগ মাতৃভাষাৰ বাহিৰে আমি যি লেংগুৱেজ শিকিম সেয়া হৈছে আমাৰ ছেকেণ্ড লেংগুৱেজ। অ'কে, এক্সাম্পল হিচাপে যদি কওঁ, ইন এ ক্লাছ এ টিচাৰ এক্সপ্লেইনছ দ্য পাষ্ট টেন্স অফ গো ইজ ৱেণ্ট। Students learn and practice sentences like I went to school yesterday. This is a language learning. Okay, ইয়াতে ভাষা শিকাৰ উদাহৰণ এটা দিছে যে এজন শিক্ষকে ক্লাছত কি কৈছে যে গোৰ আছে, যিটো গো ৱৰ্ডটোৰ পাষ্ট টেন্সৰ যদি আমাক সোধে তেতিয়াহ'লে আমি কি ক'ব লাগিব, ৱেণ্ট বুলি ক'ব লাগিব। অ'কে, যে গো শব্দটো পাষ্ট টেন্সত যদি আমি কওঁ তেতিয়াহ'লে ৱেণ্ট হ'ব। The students learn and practice sentences like I went to school yesterday, যে মই যোৱাকালি স্কুললৈ গৈছিলোঁ। ইয়াতে ইয়াতে শিশুটিয়ে কি কৰিছে, টেন্সৰ ৰুলছটো শিকিছে, হয় নহয়, যে গো ৱৰ্ডটো পাষ্ট টেন্সৰ যদি ক'বলৈ যায় তেতিয়াহ'লে ৱেণ্ট হ'ব। মানে গো ৱেণ্ট গন এইবিলাক চব কি কৰিব লাগিব, এতিয়া ভাষা শিকিবলৈ যাব ন, এই গোটেইখিনি কথাই শিকিব লাগিব, গোটেই ৰুলছ গ্ৰামাৰৰ ৰুলছে শিকিব লাগিব। কিন্তু যেতিয়া ভাষা এটা আহৰণ কৰিব সেইটো স্বাভাৱিকভাৱেই হ'ব, তাত কোনো গ্ৰামাৰ ৰুলছ নাথাকে। এতিয়া আমি অসমীয়া ভাষাটো কওঁতে বা যেতিয়া আমি কওঁ বা মানে যেতিয়া আমি আহৰণ কৰিছিলোঁ জন্মৰ পাছত আমি কিবা গ্ৰামাৰ ফ'ল' কৰিছিলোঁ জানো, একো কৰা নাছিলোঁ। আমি জাষ্ট বিদ্যালয়লৈ যোৱাৰ পাছতহে আমি অসমীয়া গ্ৰামাৰৰ কিতাপখন দেখা পাইছিলোঁ, মানে তাৰ আগলৈকে আমি স্পষ্টভাৱে অসমীয়া ক'ব পাৰোঁ, কিয়নো অসমীয়া ভাষাটো হৈছে আমাৰ মাতৃভাষা। আৰু কিন্তু আমি যেতিয়া ইংৰাজী স্কুলত শিকিবলৈ গৈছিলোঁ তেতিয়া আমি কিন্তু গ্ৰামাৰৰ ৰুলছ ফ'ল' কৰি গৈছিলোঁ, যে এইটো ৱৰ্ড পাষ্ট টেন্সত থাকিলে এনেকৈ হ'ব, এইটো যদি ফিউচাৰত থাকে এনেকৈ লিখিব লাগিব, তেতিয়াহে মানে ভাষাটো মানে চেণ্টেন্সটো শুদ্ধ হ'ব। সেইটো বস্তু কিন্তু আমি শিকিব লগা হৈছিলে, হয়নে, তেতিয়াহে আমাক কাৰেক্ট হৈছিলে। মানে
ভাষা শিকিবলৈ যাওঁতে সেইটো বস্তু আমি সচেতনভাৱে শিকিব লগা হয় কিন্তু আমি ভাষা যেতিয়া আহৰণ কৰোঁ সেইটো আমাৰ প্ৰাকৃতিকভাৱেই হয় স্বাভাৱিকভাৱেই হয় তাত আমাৰ কোনো গ্ৰামাৰ ৰুলছেই নাথাকে এইবিলাক বস্তু আমি পিছলৈ শিকোঁ সেইটো বেলেগ কথা কিন্তু স্বাভাৱিকভাৱে আমি কি ক'ব পৰা হৈ যাওঁ মানে স্পষ্টকৈ চ' আজি আমাৰ টপিকটো আছিল যে লেংগুৱেজ একুইজিশ্যন এণ্ড লেংগুৱেজ লাৰ্ণিং গতিকে এই টপিকটো আজি আমি ডিছকাছ কৰিলোঁ গতিকে আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ